বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল অসমীয়া মন্দিৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য ভিডিঅ'লৈ। আজি যাবলৈ ওলাইছোঁ ঢেকীয়াখোৱা নামঘৰ। বৰ্তমান যোৰহাট টাউন পাইছোঁহি। আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ আৰু লগত আছে এয়া বাই মামী ড্ৰাইভাৰজী। আজি 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 চবেই মুখ চুখ ঢাকি দিছে, এয়া কোনো মুখে নুখুলে। আজি আপোনালোকক বেক কেমেৰা কৰি দেখাইছোঁ, বাকী দৃশ্যাংশ চাই দিব। আজি ইমান ধুনীয়া ৱেডাৰ। লোকেশনটো অন কৰি তোমাৰ দেই। আৰু কিবা এটা বিধায়কে মোক কৈ কি হ'ল? ইমান ভিৰ লাগিছে। পালি কিমান মানুহ হ'ব, কাৰণ যিহেতু ভাদ মাহৰ লাষ্টৰ হেৰিটো হ'ব। Take the next right at Ladoigar Road. পাইছেহি।
ইমান দীঘল যাম উঠনিবাৰ ৰখি ৰখি আহিছোঁ যামেই দেখা নাই ইমানেই যাম খোজকাঢ়ি আহিবলগীয়া হৈছে আৰু স্পষ্টকৈ নেদেখিব পাৰে ইমান হাজাৰ হাজাৰ ভক্ত আহিছে এই পবিত্ৰ ভাদ মাহত ঢেকীয়াখোৱা নামঘৰ দৰ্শন কৰিবলৈ মই দেখাব আছোঁ কেলে যোৱা ৰ'বা ৰখি দিয়া আকৌ বেছি থৈ দিয়া কোনে কৈ আছে ইমান ভক্ত আহিছে চাকি জ্বলাই আহিলোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ১৪৫০ শ্লোকত দীঘা নদীৰ কাষত এই স্থানতে ভৰি ধৰ মহাভাগ মই বেগ কেমেৰা কৰি দেখাই আছোঁ ক'বলৈ পাৰিবা যে ঢেকীয়াখোৱা বৰনামঘৰ
আছোঁ আৰু যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ' লৈ তেতিয়া কাৰণে বাই বাই